হেল্ল' গাইজ, কেনেকুৱা আছে? আগৰ ভালো আছে। মই আছোঁ এতিয়া বৰ্তমান কুকাৰপাৰ বজাৰত। ইয়াৰ আমাৰ কুকাৰপাৰ বজাৰ আছে, বজাৰত গৰু বজাৰত আছোঁ। গৰু বজাৰখন মই দেখাম বাৰু, ভালকৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে চাই থাকক। এই ব্লগ বৰপেটা যিখন গৰু বজাৰ আছে আমাৰ চবতকৈ ডাঙৰ বজাৰ এইটো, যিখন বুকৰি ঈদৰ কাৰণে আমাৰ এইটো বহুত ডাঙৰ বজাৰ আৰু কি মানে বহুত ডাঙৰ বজাৰ হয়। এখন মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম, আপোনালোকে চাই থাকক। এইটো আমাৰ ঈদগাহ, ঈদগাহ ৩-৪ গাঁও মিলি আমাৰ নামাজ পঢ়ে ইয়াতে। আঞ্চলিক ঈদগাহ ময়দান, এইটোত নামাজ পঢ়ে সকলো আহি। এইটো আমাৰ গৰু বজাৰ, এইটো আমাৰ গৰু বজাৰ আছে। এইটো আমাৰ গৰু বজাৰ মেইন যিটো বজাৰত পানী উঠছি। মোৰ পিছফালে থকা সেইখন হ'ল মেইন বজাৰ আমাৰ। এখন বজাৰত পানী উঠছে পানী। এইটো পুখুৰী পাৰত এইটো বজাৰ মেইন বজাৰ আমাৰ। বজাৰত পানী উঠছে, আমাৰ পানীৰ কাৰণে গৰুবিলাক এইটো ৰাস্তাত উঠিছে। এইটো ৰাস্তাৰ মাজত উঠিছে, বহুত গৰু উঠিছে। এইখন হ'ল আমাৰ মেইন বজাৰ। মই জুম কৰি দেখাই আছোঁ। জুম কৰিলে বাৰু আমাৰ মোবাইলখন ইমান ভাল নহয়, জুম কৰি দেখাই আছোঁ। এইখন হ'ল মেইন বজাৰ। আৰু এইটো ৰাস্তাৰ পিনে, এইটো ৰাস্তাৰ মাজত বিক্ৰী কৰি আছে গৰুবিলাক। তো উপায় নাই, বিক্ৰী কৰিব লাগিবতো গৰুবিলাক। হেল্ল' গাইজ, মই আহিছোঁ এতিয়া বৰ্তমান কুকাৰপাৰ বজাৰত, যিখন কুকাৰপাৰ বজাৰ। এখন বজাৰ আমাৰ বজাৰ একদম যিমানলৈকে আছে বজাৰ আমি দেখাম আপোনালোকক। এতিয়া বজাৰ চাওক, আমাৰ এইটো কুকাৰপাৰৰ চেণ্টাৰৰ প্ৰায় এইটো আমাৰ চেণ্টাৰৰ পৰা বজাৰ আছে। এখন বজাৰৰ একদম ডাঙৰ বজাৰ। গৰু পুলিছে একদম চব দেখা চাই থাকক। মস্ত ডাঙৰ বজাৰ আমাৰ এইখন, বহুত ডাঙৰ বজাৰ। আর মসজিদ পালে একটু মসজিদ, একটু বজার, একটু বজারের একটু মসজিদ আছে আমার মধ্যে। একটু মসজিদ তার মানে একটু বজারের পৰা মসজিদত ল'ৰাবিলাক আছে, ল'ৰাবিলাকক মানে বজাৰৰ পৰা চব খোৱা লোৱা কৰে। মসজিদটো দেখাম আপোনালোকক। এখন মসজিদ, আৰু এইটো মেইন ৰাস্তা। মই আছোঁ মেইন ৰাস্তাত আৰু চাৰিওপাশে গৰু উঠিছে। মেইন ৰাস্তা, এইটো মেইন ৰাস্তা। এইটো চাওক, এই গাড়ী যাই আছে। একদম ডাঙৰ বজাৰ। চাওক, মই আছোঁ মেইন ৰাস্তা, একদম মেইন ৰাস্তা আছে। একদম মেইন ৰাস্তা, একদম পুখুৰী গাঁৱত একদম পুলিচ আছে। এইটো হ'ল মেইন ৰাস্তা। চাৰিওফালে চাৰিওপাশে গৰু আছে, গৰুৱে গৰু, একদম গৰু। এটা চাওক, মেইন ৰাস্তাৰ পৰা একদম বজাৰ চজাৰ সব আছে।